Hello everyone, welcome to Navanita's world. কি খবৰ বাৰু আপোনালোকৰ আশা কৰো ভালে আছে আজি হৈছে মোৰ সিষ্টাৰৰ আঠমঙলা ভাবিলো আজি ব্লগ এটা আৰম্ভ কৰো আশা কৰো সকলোৱে বিয়াৰ ভিডিঅ'বোৰ চাইছে সো আহক আজি ভিডিঅ'টো আৰম্ভ কৰো এইফালে খানা বনাই আছে আৰু এইফালে মাংস কাটি আছে মাংস কাটা এ আমাৰ ৰান্ধনী এয়া মাংস বনোৱা হৈছে আৰু এয়া দাইল বনাই আছে এফালে এয়া বেঙেনা ফ্ৰাই আঠমঙলা যেহেতু 8খন ব্যঞ্জন দি ভাত খুৱাব আমাৰ কইনা দৰাক আৰু এয়া ৰেডি হৈ গ'ল এয়া আহি পাইছেহি আমাৰ কইনা দৰা নতুন কইনা হাই যাবৰ টাইম হৈ গ'ল আৰু গিফ্ট পালো এয়া আঠমঙলাৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ লগ হ'ম এটা নতুন ভিডিঅ' লৈ ভালে থাকক কুশলে থাকক